সকলোকে আদৰ সমাহ জনাইছো উপস্থিত আছে আমি সকলোকে সাংস্কৃতিক গোষ্ঠী শোভাযাত্ৰাকাৰী আৰু সন্মানীয় কেইজন সভাপতি এতিয়া তেখেতক আদৰি নিবৰ বাবে অনুৰোধ ৰাখিছোঁ আমাৰ পতাকা উত্তোলন সহায় কৰিব আমাৰ অন্যতম কৰ্মকৰ্তা বায়ন টংগাই বায়ন লগতে অন্যান্যসকলক আমি অনুৰোধ ৰাখিম পতাকা উত্তোলন কৰাৰ ক্ষেত্ৰত সহযোগিতা তথা সহায় আগবঢ়াৰ বাবে এয়া আপোনালোকৰ সন্মুখত আগবাঢ়ি গৈছে সভাপতি তথা অষ্টবিংশতিতম ঘূৰাবনৰ বৰ্ষজা আঞ্চলিক ৰঙালী সন্মিলনৰ সন্মানীয় সভাপতি বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অভিযন্তা লেখক তথা সমাজহিতৈষী ব্যক্তি অমল চন্দ্ৰ ভাগৱতী ডাঙৰীয়া তেখেতে এগছি প্ৰথমতে বন প্ৰজ্বলন কৰিব ধূপ এগছি প্ৰজ্বলন কৰিব তাৰপিছতে পতাকা উত্তোলন কৰা হ'ব গতিকে এইখন পতাকা তলত থাকি আমি আজি আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া কাৰ্যসূচী আমি চলাই যাবৰ বাবে প্ৰয়াস কৰিম গতিকে আপোনালোকৰ সকলোৰে উপস্থিতি তথা সহযোগিতা আমি কামনা কৰিছোঁ পতাকা উত্তোলন কৰাৰ পিছতেই আমাৰ অন্যান্য বহুতো কাৰ্যসূচী আছে শ্বহীদ স্মৃতি দৰ্শন কাৰ্যসূচী লগতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আৰু বিয়লি তথা সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠান গতিকে এই ক্ষেত্ৰত আমি ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছোঁ উদযাপন কমিটিৰ সম্পাদক সঞ্জীৱ গীতটো পৰিৱেশন কৰক Sweet balik siang kami ya. He